যুৱককেইটা আগবাঢ়ি আহিব লাগে পৰিৱেশ সমষ্টিবাসীক মৰম আৰু আশীৰ্বাদ ল'বলৈ দোকানে দোকানে আপুনি ভিজিট কৰিছে, কেনেকুৱা ৰেছপন্স পাইছে? ৰেষ্টুৰেণ্টটো বহুত ভাল আৰু সকলো দোকান এইবিলাক সমস্যাটো এতিয়াৰ পৰা নহয়, আমি আগৰ পৰাও গম পাই আছো। কিন্তু এই খালি বোকাজন সমস্যা নহয়, গোটেই কাৰ্বি আংলং ইষ্ট ৱেষ্ট আৰু মই জনামতে গোটেই অসমতে এই মাৰ্কেটৰ অৱস্থাটো বহুত বেয়া আৰু বহুত দুখতে আছে আমাৰ যিটো বেপাৰী বিজনেছমেনসকলে। আৰু কেনেকৈ উদ্ধাৰ হয় এই পৰিস্থিতিৰ পৰা মানুহে অপেক্ষা কৰি আছে। ৰেছপন্সটো ইমানেই ভাল হৈছে কি মই বহুত আনন্দ ফিল কৰিছোঁ আৰু নিশ্চয় তেখেতৰ পৰা যিটো চিন্তা কৰিছে সেইটো কামনা হ'ব। বহুত আমি বিশ্বাস কৰিব নোৱাৰোঁ। ৰেষ্টুৰেণ্টটো আমি যিমান এক্সপেক্ট কৰিছিলোঁ তাৰকৈ বহুত বেছি, সেইটোৱে মই আজি ক'ব ধৰিছোঁ। আৰু এতিয়া আমি মাৰ্কেট আৰম্ভৰ পৰা এতিয়া ইয়ালৈকে পাইছোঁ, গোটেই বজাৰটো প্ৰত্যেকটো দোকানে প্ৰত্যেকটো মানুহ য'ত ৰাস্তা লগ পাইছে সকলো এবাৰ পৰিৱৰ্তন হিচাপে বিচাৰিছে আৰু গৌৰৱ গগৈৰ নেতৃত্বত যে বৰ অসম যে ৰাইজে সেইটো বিচাৰিছে, সেইটো আমি এতিয়া বিশ্বাসত লৈছোঁ। ইয়াতে নানা ধৰণৰ যিটো পৰিস্থিতি আছে, ৰাইজৰ যিটো ইচ্ছামতে যিটো বিচাৰি আছে, সকলো যিটো এতিয়া আমাৰ ট্ৰেডিং লাইচেন্সৰ পৰা লৈ আৰু নানা ধৰণৰ যিটো কাম কিছুমান ইনকমপ্লিট আছে, সেইবিলাক সকলো যিটো জনসাধাৰণে কষ্ট পাইছে, এইটো প্ৰথমত এইটো লৈ আগুৱাই লৈ যাম বুলি মই চিন্তা কৰিছোঁ।